গুড মৰ্ণিং এভৰিৱান। আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ক'তো যোৱা নাই, কোনো হেৰিও নাই, ভাড়াও এতিয়ালৈকে ওলোৱা নাই। এতিয়া আয়ুষিক স্কুলত থ'বলৈ যাওঁ। আমাৰ আয়ুষিয়ে এনেকৈ সদায় প্ৰাৰ্থনা কৰিয়ে স্কুল যায়। তেতিয়াহ'লে আয়ুষিক এতিয়া স্কুলত থৈ আহোঁগৈ, থৈ আহি আকৌ লগ। এতিয়া মই এয়া ভাত খাবলৈ লৈছোঁ, পঁইতা ভাত। এয়া হ'ল পঁইতা ভাত, এয়া হ'ল আলু পিটিকা, এয়া হ'ল ভোট জলকীয়া আমৰ আচাৰ। এতিয়া খাই লওঁ দেই। এতিয়া আয়ুষিক স্কুলৰ পৰা আনিলোগৈ। এয়া আয়ুষি, হাই কৈ দিয়ক। কি খাই আছা কৈ দিয়ক। কি চকলেট? গৰমতে এনেকৈ বহি আছোঁ, পুৰা গৰম আজি, বহুত গৰম। তেতিয়াহ'লে মই এতিয়া ভাত খাবলৈ লৈছিলোঁ, গৰমো পৰিছে। আয়ুষিও খাইছে, হয় নাই? ময়ো খাইছোঁ। এয়া কঁঠাল গুটি, ভাত, দালি, ভাজি, ভাতকেৰেলা ভাজি, তেনেকৈ আৰু। এতিয়া হ'ল গধূলি 7টা বাজিছে। 7টা বজাত বোলো চাহ একাপকে খাওঁ। চাহকাপ খাই লৈ গৰম পৰাৰ কাৰণে চাহকাপ খাই লৈছোঁ। চাহ আৰু পকৰি কোনে কোনে খাই ভাল পায় বাৰু। মই চাহ আৰু পকৰি খাইছোঁ। আমাৰ আয়ুষিও খাইছে চাহ পকৰি, হয় নাই? এনেকৈ গধূলি আমাৰ গাঁৱৰ বন্ধুসকলৰ লগত কেৰমবোৰ্ড খেলোঁ। এনেকৈ ৰাতিটো গধূলিটো পাৰ কৰোঁ। ভিডিঅ'টো চাই কি ভাল পালে কি বেয়া পালে জনাব, আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, ফ'ল' কৰিব। এতিয়ালৈ বাই বাই।